Hey guys, welcome back to our YouTube channel. Guys, ৰাতিপুৱাৰ পৰা মই আজি ব্লগ বনোৱা নাই, সময়খিনি মই এনেই বৰবাদ কৰিলো। এতিয়া বাজিলে আহৈতে আমাক খোৱা বোৱা হ'ল। ভাবিছো এতিয়া আমি চাহ বাগিচালৈ ওলাই যাওঁ আৰু চাহ বাগিচালৈ গৈ তাতে আজি ব্লগ বনাম আৰু এতিয়া বাহিৰলৈ যাওঁ, খোজকাঢ়ি যাওঁ নে গাড়ীৰে যাওঁ সেইটো নাজানো। ক'ত চাহ বাগিচা আছে আমি সেইটো নাজানো। এতিয়া বাহিৰলৈ গ'লে মানুহক সুধিলে আমি গম পাম যে চাহ বাগিচা ক'ত আছে। আৰু এয়া মানুহজনী চাওক, মানুহজনী মেকআপত লাগি আছে। আজি বোলে মানুহজনী ব্লগ বনাই, কি কোৱা? কি হয় কি হয় আজি বোলে তাইও ব্লগ বনাব। এতিয়া আমি চাহ বাগিচাত যাম, তাতে অলপ ব্লগ বনাবলৈ চেষ্টা কৰিম। আৰু বতৰো বেয়া, যদি বৰষুণ আহে আৰু তাতে ব্লগো বনোৱা নহ'ব, তিতি আহিব লাগিব ন। সেইটো এটা ব্লগ হৈ যাব, সেইটো ব্লগ এটা হৈ যাব আৰু একেলগে গ'লে ভালে লাগিব ন। বাগানলৈ গৈ আছোঁ। ইয়াতে সুধিলোঁ ওচৰত নহয়, অলপ দূৰ আছে। আমি ইয়াত টমটম দি গৈ আছোঁ, দেখাই দিয়ে। এয়া ফ্ৰেণ্ডছ, আমি বাগানত আহি গ'লোঁ। বাগানত আহি বাগানৰ ভিউটো চাই বৰ ভাল লাগি আছে। এই মানুহজনী চাওক মোৰ পিছফালে আছে। তাই ব্লগ বনাব বুলি কৈছিলে, এতিয়া আহি তাই ৰীল বনোৱাত ব্যস্ত হৈ গ'ল। এয়া চাৰিওফালে চাওক, বাগান, এইফালেও বাগান, আপোনাৰ এইফালেও বাগান। ইয়াত খুব ভাল লাগি আছে। আমি ইয়াত আধা ঘণ্টাৰ ওপৰতে হ'ল। এয়া চাওক, চাৰিওফালে বাগান এনে। আৰু বতৰটো বেয়া কাৰণে অলপ অন্ধকাৰ হৈ আছে। এদিনাখন আহিব লাগিব সময় ওলাই। তাই ৰীল বনোৱাত ব্যস্ত হৈ আছে। ব্লগ বনাব কৈছিলোঁ, কিন্তু তাই ৰীল বনোৱাত ব্যস্ত হৈ আছে। ভাল লাগি আছে। হ'লনে, ঠিক হ'লনে নাই তোমাৰ? বাগানৰ পৰিৱেশবিলাক বৰ ভাল লাগে। কি হ'ল তোমাৰ? ৰীল বনাই আছা? এই আছা ব্লগ, ঠিকে আছে। ব্লগ বনাব আহিছিলে, এতিয়া ৰীল বনোৱাত লাগি গৈছিলে। এতিয়া ৰীলৰ তাৰ ইনষ্টাত কিবা এটা প্ৰব্লেম হৈ গ'ল। খালি বনোৱা শিকিছা, ঠিক কৰাটো শিকা নাই ন? কেনেকুৱা লাগিছে ইয়াত আহি? ভাল লাগিছে। খালি এটা ইনষ্টা বনাব পাৰিলে আৰু ভাল লাগিলে। সেইটো নহৈছে। এতিয়া মই ফেচবুকৰ ৰীলত গৈছোঁ। মজা লাগিছে নে? ফেচবুকৰ ৰীলত আহিছোঁ, কিবা হয়। আমি গাৰ্ডেনৰ পৰা আহিলোঁ। আমাৰ তাত তাই ইনষ্টাগ্ৰামত কাৰণে ফটো চটো উঠালে আৰু মই তাতে ভিডিঅ'টো বনালোঁ। এতিয়া তাৰ পৰা আহিলোঁ। এতিয়া আহোঁতে চাওক, এটা ফিল্ড আছে। ফিল্ডত ল'ৰা ছোৱালীয়ে খেলি আছে। এতিয়া আমি ঘৰলৈ যাব কাৰণে ওলাইছোঁ। যাওঁতে কি কৰিবা? কিবা খাবা নে এনেই যাবাগৈ? খাম নে? মোক খোৱাবা। মই পাৰ্চনা নাই নহয়। খোৱালে খাম আৰু খোৱালে খাম, নোখোৱালে মুখ মুচি যাম। খোৱালে খাম। এই চাগে পোৱালীয়ে খেলি আছে না চাইকেল দি। চাইকেল এইবিলাক চালে নিজৰ কথা মনত পৰে নে নাই? সৰু কালৰ কথাবিলাক মনত পৰি যায় ন। এয়া আমি এতিয়া খোজকাঢ়ি আহি আছোঁ। একেলগে থাকিলে আমি আৰু ৰিক্সা টিক্সা নলওঁ। অহা সময়ত লৈছোঁ, আমি চিনি নাপাওঁ কাৰণে তাৰমানে। আমি এতিয়া কেইটকা বচাম? 20 টকা বচাম আৰু 3 কিলোমিটাৰমান খোজকাঢ়িম। 1-1.5 কিলোমিটাৰ কাঢ়া হ'লেই ন। 20 টকা বচাম, 100 টকা খাই যাম। আমাৰ লজিক সেইটো। এতিয়া 20 টকা বচাম, 100 টকা খাম। তাই খাব 60 টকাৰ ম'ম', মই খাম 50 টকা কফি ন। 110 টকা। 50 টকা, 110 টকা। 20 টকা বচাই 110 টকা, মানে 90 টকা আমি লাভত থাকিম না। মই খোজকাঢ়িব লাগিব 10 মিনিট 10 মিনিট খোজকাঢ়িলে আমি পাই যাম নে? এই চাকিবিলাক চব তেওঁলোকৰে হয়, বাগানীয়া মানুহৰে গাঁও হয় না। এতিয়া বোলে ইয়াতে এখন মন্দিৰ আছে, সেইখানে এই ৰাস্তা দি গৈ আছোঁ। মন্দিৰখন চাওঁ, মন্দিৰখনত গৈ দৰ্শন কৰি পিছত যাওঁ। ইনষ্টা কি হ'ল? তুমি আজি তাইতো একদম ফেইল হৈ গ'ল আজি ইনষ্টাত। ব্লগিং কৰিব আহিছিলে কিন্তু নহ'ল। ইনষ্টাত ৰীল বনাব, ইনষ্টাও কি হ'ল? ইনষ্টাত কিবা এটা তাইৰ টেকনিকেল প্ৰব্লেম হ'ল। আহাটো তোমাৰ একেবাৰে দেখোন লোকচানেই হৈ গ'ল না। ফেচবুকত তথাপি যেনে তেনে বোলে মেনেজ কৰি ফেচবুকৰ ৰিলছ এটা বনালে আৰু এটা বোলে ভাল নাই হোৱা। এয়া চাওক, ফেচবুকৰ ৰিল তাই বনালে। গাঁৱটো মানে গাঁও এখন ডাঙৰ গাঁও আছে না। এই চাওক, এতিয়ালৈকে আমি খোজকাঢ়ি আছোঁ। এতিয়ালৈকে গাঁওখন পোৱাই নাই। বহুত ডাঙৰ গাঁও দেখোন, চব বাগানীয়া মানুহ থাকে। ভাগৰ লাগিছেনে খোজকাঢ়ি?
ভাগৰ লাগিছে নাই বহুত তাই ইনষ্টাগ্ৰামত ফেচবুকত পপুলাৰ হৈ গৈছে না বিয়াৰ লগে লগে তাই ভাইৰেল হৈ যায় না বাগানৰ ভিতৰত শিৱ মন্দিৰ মই শিৱৰাত্ৰি দেৱা বিয়াৰ লগে লগে মানে 50জন 60জনৰ মানে ভিউ হৈয়ে যায় তোমাৰ না ভাইৰেল হৈ গ'ল না এইটো মন্দিৰটো না হা এইখনে মন্দিৰখন আছিলে এতিয়া আমি বহু সময় কষ্টৰ পিছত আমি মেইন ৰোড পামহি আৰু ইয়াতে এখন কলেজ আছে আমি কলেজ এতিয়া আমি কলেজ পালোঁ বহলা কলেজ নেকি এতিয়া বেছি দূৰ নাই আৰু খোজকাঢ়ি কাঢ়ি এতিয়া আমি বহলা কলেজ পালোঁ আমি কলেজৰ গেটখনো দেখাম আপোনালোকক সেইখন ফিল্ডখন চালে ফিল্ডখনত বাচ্চাবিলাক খেলি আছে এইবিলাক চালে আমাৰ সৰুকালৰ কথা মনত পৰে আমিতো সৰুকালত তামাম খেলিছিলোঁ দেই মই ইমান নাই খেলা দেই বাম্পাৰ আমিতো দিনটো খেলিয়ে থাকোঁ মই পৰা ঘৰৰ ভিতৰত থকা মানুহ দিনটো খেলা আমি যিহে পিটন খাইছোঁ নহয় বুম পিটন খাইছোঁ ঘৰৰ পৰা আমাৰ খালি ৰাতিটো পুৱাব লাগে আৰু একেবাৰে আমি খেলি ধূলি ৰাতিহে যাওঁ আমি এনেকুৱা ধৰণৰ আমি মানে সৰুকালটো মানে চাইল্ডহুডটো আমি মানে তামাম এণ্টাৰটেইন কৰিছোঁ আজিকালিতো এনেকুৱা নাই আজিকালি 3 বছৰ হ'লে বাচ্চাবিলাকক কোনোবাই ভৰিত ধৰিব কোনোবাই হাতত টানি চিঙি ধৰি কেনেকৈ স্কুলত পঠিয়াব সেইটো চিন্তা এয়া এতিয়া আমি এইটো চাওক আমি এইখন হৈছে কলেজ এয়া মেইন মাৰ্কেটত আহি পালোঁ চাৰিআলিখনত পালোঁ এতিয়া আমি যাম অঁ খাম তুমি ম'ম' খোৱা বুলি ক'লা আৰু নাখালে হ'ব নি এতিয়া আমি আকৌ ফ্ৰেণ্ডছ সিদিনাখন যিখন ৰেষ্টুৰেণ্টত আহিছিলোঁ সেইখনতে আকৌ আহিলোঁ সেইখন টেবুলতে বহিছোঁ সিদিনাখন মানে ইয়াত ম'ম'টো খাই ভাল পালে আৰু মই কফিটো খাই ভাল পাইছোঁ সেইকাৰণে আকৌ এইখনতে আহিলোঁ এতিয়া ইয়াত এইটো হ'ল তাই ম'ম' আৰু এইটো হ'ল কফি এক্সিলেণ্ট আছে এতিয়া আমাৰ ইয়াৰ কাম হৈ গ'ল হাউচফুল হৈ খোৱা বোৱা না গধূলি চাহ খাবলৈ আছে খাবা এতিয়া এতিয়া খোৱা বোৱা হ'ল আমি ইয়াৰ পৰা উঠোঁ এতিয়া আমাৰ এই ৰেষ্টুৰেণ্টৰ পৰা আমি ওলাই আহিলোঁ আমাৰ তাৰ খোৱা বোৱা হৈ গ'ল এতিয়া আমি ৰুমলৈ যাবৰ কাৰণে ওলাইছোঁ আৰু ৰুমত এজনী বাচ্চা আছে তাৰ কাৰণে তাই গৈছে কিবা এটা ল'বৰ কাৰণে তাই গৈছে দোকানখনত তাই লৈ আহক মই ইয়াতে ৰখি আছোঁ তাৰপিছত আমি ৰুমলৈ যাম এতিয়া আজিৰ আমাৰ বাহিৰত কাম যিখিনি আছিলে সেইখিনি হৈ গ'ল ফুৰাও হৈ গ'ল খোৱাও হৈ গ'ল বাহিৰত আমি ৰুমলৈ গৈ আছোঁ উঠি আছোঁ ওপৰত আকৌ আমি চাদৰ ওপৰত আহি গ'লোঁ আকৌ মই এবাৰ যাব লাগিব বাহিৰত পইচা নাই এতিয়া মই ATM-ৰ পৰা পইচা উঠাবলৈ যাব লাগিব এতিয়া গৈছিলোঁ ATM-ত ষ্টেট বেংকৰ ATM-ত গৈছিলোঁ কিন্তু আপোনাৰ ATM-খন চাগে পইচা ভৰাই আছে নেকি বেংকৰ মানুহ আহিছিলে সেইকাৰণে মই ওলাই আহিলোঁ ফ্ৰেণ্ডছ আজিৰ ভিডিঅ' আমি ইয়াতে এণ্ডিং কৰোঁ আপোনালোকৰ লগত লগ হ'ব অন্য এক নতুন ভিডিঅ'ত যদি ভিডিঅ' চাই আপোনালোকক ভাল লাগে লাইক কৰিব আৰু চেনেলটো নতুন থাকিলে ছাবস্ক্ৰাইব বাটনটো প্ৰেছ কৰি আমাক ছাপোৰ্ট কৰিব তেতিয়ালৈকে জয় আই অসম বন্দে মাতৰম